আজি এটা মৰম লগা হাতী পোৱালি দেখুৱাবলৈ মই আপোনালোকক ওলাইছোঁ। যোৱাটো ভিডিঅ'ত আপোনালোকে হয়তো এই হাতী পোৱালিটো দেখিছিল, কিমান মৰম লগা আছিল নহয়নে? কিন্তু ভিডিঅ'টোৰ খাতিৰত মই হাতী পোৱালিটোৰ ধেমালিবোৰ আপোনালোকক বেছি দেখুৱাব নোৱাৰিলোঁ। কিন্তু আজি এই মৰম লগা হাতী পোৱালিটোৰ সন্ধানত আমি যাবলৈ ওলাইছোঁ সেই ঠাইলৈ। পথাৰৰ সৰু সৰু ৰাস্তাৰ মাজেদি আমি আগবাঢ়ি গৈছিলোঁ। ইমান সহজ নাছিল, বহু কিলোমিটাৰ আমি বাইক চলাবলগীয়া হৈছিল। কেতিয়াবা বাইকখন আমি ৰৈ যাবলগীয়া হৈছিল, আকৌ কেতিয়াবা এনেকুৱা আমি জান পাইছিলোঁ য'ত পাৰ হ'বৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হৈছিল। কষ্ট হৈছিল, কিন্তু সেই কষ্ট আমাক কষ্ট যেন অনুভৱ হোৱা নাছিল, কাৰণ ইমান নিভাঁজ এই দৃশ্যবোৰ আমি দেখিছিলোঁ। মহক এনেকৈ পানী খুৱাইছিল মহৰ গোৱালে। তদুপৰি মহে এইদৰে ঘূলি দিয়া আমি প্ৰথম দেখিছিলোঁ, যিটো গাঁৱৰ এক নিভাঁজ ছবি আমি শুনি আছিলোঁ, কিতাপত পঢ়িব পাইছিলোঁ, কিন্তু নিজৰ চকুৰে দেখিছিলোঁ। অৱশেষত আমি গৈ সেই ঠাই পাইছিলোঁগৈ, আৰু হাতীৰ মাউতজনে হাতী পোৱালিটো, কণমানি মৰম লগা পোৱালিটো আমাৰ ওচৰলৈ লৈ আনিছিল। তাৰপিছত খাবলৈ কিছু কলগছ দিছিল, এইদৰে খাইছিল। আমি কেৱল এই কণমানি সৰু পোৱালিটো চাই মানে ইমান ভাল লাগিছিল, সময়বোৰ পাৰ হৈছিল গমেই পোৱা নাছিলোঁ। এই যে কয় সন্তানে মাকক অনুকৰণ কৰে বুলি, এই দৃশ্যটোলৈ চাওকচোন, ইমান ধুনীয়াকৈ পোৱালিটোৱে মাকৰ নিচিনা কৰি গৈছে। আটাইতকৈ ডাঙৰ কথা, এটা হাতীক পেট ভৰিবৰ কাৰণে এদিনত প্ৰায় 60 কেজি কলগছ লাগে, আৰু এই পথাৰখনৰ ওচৰ পাজৰ মানুহবোৰে কলগছ তেওঁলোকক যোগান ধৰে, কোনেও নিদিওঁ বুলি নকয়। আকৌ কেতিয়াবা হাতী পোৱালিটো মন গ'লে এডৰ খজুৱাই, দেখিছেনে? একদম মানে এক সুন্দৰ দৃশ্য। মোৰ আটাইতকৈ ভাল লগা দৃশ্য এইটো আছিল। এই বাইকজনীয়ে কণমানি পোৱালিটোক, ভায়েকক ইমান ধুনীয়াকৈ আৱৰি ৰাখিছে, ইমান ধুনীয়াকৈ চিকিউৰিটি, যেন একেবাৰে জেড+ চিকিউৰিটি মুখ্যমন্ত্ৰীক দিয়াৰ দৰে। আমাক ওচৰলৈ যাবলৈ নিদিয়ে বায়েকে, দেখিছেনে? আৰু কণমানি পোৱালিটোৱে গাখীৰ খাইছে মাকৰ। ভিডিঅ'টো সামৰিছোঁ ইমানখিনিতে। যদি ভাল পাইছে শ্বেয়াৰ এটা কৰি দিব। থেংক ইউ, লাভ ইউ।